নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কাকলি মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহি আছোঁ 1 জানুৱাৰী বুলি অলপ ফুৰিবলৈ ওলাই আহিলোঁ আমি ফ্ৰেণ্ড কেইজনীৰ লগত। চ' আজি ছায়েন্স চিটি আহিছোঁ, তো আপোনালোকো দেখাম মই ছায়েন্স চিটিখন, আপোনালোকেও চাব কলকাতাৰ ছায়েন্স চিটিখননো কেনেকুৱা বাৰু, ইয়াত কি কি আছে কি কি নাই আপোনালোকক মই দেখাই আছোঁ। আৰু ইয়াত বহুত মানুহ হৈছে বৰ্তমান, আপোনালোকে চাওক বহুত মানুহ, চাৰিওফালে মানুহ, এইফালে চাৰিওফালে মানে দেখিছে আপোনালোকে বহুত মানুহ। মাস্কখন খুলিবলৈ দিয়া হোৱা নাই বৰ্তমান, দেখিছে। আৰু এইফালে এফালে মানুহ আছে। চ' মোৰ লগৰকেইজনী আগবাঢ়ি গ'ল, মইহে পিছতো। ফ্ৰেণ্ড চাওক, ইয়াত টিকেট কৰা লাইন হয়, এইটো লাইন টিকেট কৰা লাইন হয়, তো টিকেট কৰিব লাগিব এতিয়া। ইমান দীঘল লাইন ফ্ৰেণ্ডছ, বহুত দীঘল লাইন, টিকেট কৰিব লাগিব। চ' আমি টিকেটৰ কাৰণে এজনী কোনোবা টিকেট কাউণ্টাৰত কোনটোত মই যোনটোত মানে যোনটোত এতিয়া বহুত দীঘল লাইন আছে, কেইটা 3টা 4টা, যোনটোত ছুটি থাকে আমি সেইটো তাতে টিকেট কৰিব লাগিব। অ' মজা ওপৰলৈ ফ্ৰেণ্ডছ, ওপৰৰ ফালে চাওক। মানে আজি কি ক'ব, চবতে মানুহ, ইক' পাৰ্কত মানুহ, নিকো পাৰ্কত মানুহ, ভিক্টৰিয়া, চবতে আজি মানুহ। চ' ইয়াতো আজি বহুত মানুহ আছে। ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখাই আছোঁ। তো ফ্ৰেণ্ডছ আমি এতিয়া টিকেট কাটি আমি আহি সোমাই গ'লোহি আমি ভিতৰত। আৰু এই ভিতৰৰ পৰিৱেশটো এয়া চাওক, ভিতৰৰ পৰিৱেশ এইখিনি ফুলখিনি চাওক। আমি এতিয়া গৈ আছোঁ চাবৰ কাৰণে। তো ফ্ৰেণ্ডছ চাওক, ইমান মজা লাগিছে এইখিনিত ঠাই, সেউজীয়া সেউজীয়া। এইটো কি ঘৰ হয় বিচাৰিয়ে নাপাইছোঁ যে, কোনো দেখা নিদিয়ে নেকি মেপত কি আছে কি নাই? অঁ এতিয়া আমি ধৰিব পৰা নাই, চোৱা আহি পিনি ক'ত কি আছে ক'ত কি নাই একো ধৰিব পৰা নাই। ফ্ৰেণ্ডছ আমি একো ধৰিব পৰা নাই এতিয়া, কোনফালে যাওঁ কোনটো হলত সোমাওঁ একো ধৰিব পৰা নাই। ফালে মানুহে মানুহ এইটো ডাইনামিশ্যন হ'লে এইটো পইচা ল'ব, এইটো চালে ফ্ৰী ঘৰত নাজানো নহয়, ইয়াতে সোমোৱাৰ টিকেট পইচা দিব।
দেখিব পাৰিছে ইয়াত মানে যি চাই আপুনি চব মানে চোৱাৰ হেৰিটো এটা এটাকৈ টিকেট কাটিব লাগিব এণ্ট্ৰি ফিজো এক্সট্ৰা কাটিব লাগিব আৰু 60 টকাকৈ এণ্ট্ৰি ফিজ আৰু ইয়াত চালে তোমাৰ 80 টকা বা 70 টকা এনেকৈ এটা এটা মানে হেৰি এনেকৈ লয় চ' এতিয়া মানে আমি ধৰিবই পৰা নাই আৰু ফ্ৰেণ্ডছ আমি এতিয়া আমি ৰোপৱেত উঠিম চাওক এইটো আহি আছে আমি ইয়াত এতিয়া এপাক ঘূৰিম ফ্ৰেণ্ডছ আমি এতিয়া বহি গ'লোঁ ৰোপৱেত আমি যে উঠি আছো বুলি দেখুৱাইছা জানো গাইজ আমি এতিয়া ওপৰত গৈ আছো বিল্ডিং কেইটা উঠোৱা মজুৰি আমাৰ আজি সায়েন্স চিটি মানে কিছু একো চাব নাপালোঁৱে প্ৰায়ভাগ অলপহে চালোঁ চ' এতিয়া আমাৰ চোৱা হৈ গ'ল এতিয়া ঘৰলৈ যাওঁগৈ আৰু তো আপোনালোকে মোৰ চেনেলটো যদি চাই ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকে লাইক কমেণ্টো কৰি দিব বাই আজিলৈ ইমান